চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব। যোৱাবাৰ আকৌ বৰুৱানী আন্টিয়ে বেয়া পাইছে কিন্তু। হেল্ল' হেল্ল' বেবী কোৱা। এ থোৱা তোমাৰ বেবী চনা, তোমাৰ খালি নকওঁ আৰু পিছৰকণ। এই ক্লাব হাউচলৈ আহা। তুমি মানে এতিয়া মনে মনে বিলাকো চলাই থাকা ন। এ তোমাৰ এক্টিংবোৰ থোৱা। ক্লাব হাউচলৈ আহিবলৈ কৈছোঁ, ক্লাব হাউচলৈ আহা সোনকালে। আহিছো তুমি মানে বেবী মনে মনে এইবিলাক চলাই থাকা ন, মোক নোকোৱাকে। তুমি মোক মিছা কথা কৈছা ন। বুজিছনে লুচি, ই যে মোক একদম বিশ্বাস নকৰে জানো। ইয়াৰ চব এইবিলাক এক্টিং। তই এইবিলাক দেখিছ যে চব এক্টিং তাৰ। ই মোক একে হোৱাটছএপ চলাব নিদিয়ে, ফেচবুক চলাব নিদিয়ে। মোক যে ক্লাব হাউচটো আনইনষ্টল কৰিবা বুলি কৈছিলে জানো। আকৌ যে মোক যে অকণমান বিজি পালে ইমান অবিশ্বাস কৰে জানোনে। ইমান বিশ্বাসেই নকৰে মোক জানো। আকৌ তাৰ মৰম কি চাবা। মই একে হাগিব গ'লেও ফোনটো লগাই থৈ দিব যাব লাগে জানোনে। একে হাগি থাকোঁতে যদি মোক আহি পেলাই আকৌ সুধিব দেই কিমান হাগিলা বেবী। মই যদি কম বেছিকৈ হাগিলে বুলি, তাৰ আকৌ মৰম কি চাবা। সেই ক'ব কমাই হাগিবা, আকৌ বেছিকৈ হাগিলে কি নাই যাবা নহয়। মই পকৰ ৰেগুলেটাৰ লগাম নেকি? কমাই হাগিবা আকৌ। মানে ইয়াৰ পৰা মই আমনি পাই গৈছোঁ বুজিছনে লুচি। কি আমনি পাইছা বেবী ডল? য়েছ বেবী ডল, তুমি আহিলা ন। তখন কেনেকুৱা লাগিল সেইটো কোৱা। কালি দিয়া ফটোখন। কালি যে ৰাতি 12টা বজাত দিছিলোঁ। মাই গড, তুমি যে ইমান ধুনীয়া লাগিছে তোমাক নহয়। এতিয়া চুমা এটা খাই দিবলৈ মন গৈছে। চুকুলো মোৰ বেষ্ট ফ্ৰেণ্ডটো। এইটো কোন আকৌ বেবী? এইটো মোৰ বেষ্ট ফ্ৰেণ্ড। বাৰু তুমি সেইবিলাক বাদ দি আছা, তোমাক যে ৰুমত মোৰ বাৰ্থডে পাৰ্টিটো দিছিলোঁ, তোমাৰ কেনেকুৱা লাগিল বাৰু? মান ধুনীয়া লাগিলে বেবী ডল। তোমাৰ বাৰ্থডেটো যাম দেই। বেবী ডল বেষ্ট ফ্ৰেণ্ডে জলি নিয়ে তলেই যাম আকৌ। অ'কে এতিয়া মই যাওঁ দেই। তুমি মানে বেবী মোক ফাঁকি দি মনে মনে ৰুমত বাৰ্থডে পাৰ্টি কৰিলা ন। তোমাক মই দেউতাৰ পকেটৰ পৰা পইচা মাৰি মাৰি ইমানকে লিপষ্টিক আনি দিলোঁ, ইমানকে চকলেট খোৱালোঁ, ইমানকে শাৰী কিনি দিলোঁ, টিউচন ক্ষতি কৰি কৰি মই তোমাক পাৰ কৰাই দিলোঁ। তুমি মোক এতিয়া এনেকে ঠগি দিলা ন। মোৰ বুকুখন বিষাই গৈছে। মোৰ বুকুখনো বিষাই গৈছে ল'ৰা। এইটো আকৌ কোন? দেউতা তুমিও আছা। তই মোৰ বেডৰুমলৈ আহি এতিয়া পকেট মৰা পইচা উলিয়াই আছো তোৰ। চালা কুকুৰ, চোৱা খোৱা, মাৰুৰত যোৱা, বাপেৰৰ টকা গোটেইকেইটা উৰালি। বাপেৰৰ পকেটৰ পইচা মাৰি ছোৱালীক মিঠাই খুৱাবলৈ নিয়, পাৰ্কলৈ নিয়, চোৱা খোৱা চালা। হেৰি ৰ'বচোন, কেলে মাৰিছে ইমানকৈ? কেলে নামাৰিম হে, কেলে নামাৰিম? পুতেৰৰ কাণ্ড দেখিছা কি কৰিছে হে? বাপেকৰ পকেটত পইচা মাৰি মাৰি ছোৱালীক খুৱাবলৈ নিয়ে, ছোৱালীক ফুৰাবলৈ নিয়ে, শাৰী দিয়ে, লিপষ্টিক দিয়ে। চালা চোৱা খোৱাৰ জাত। কোনেনো ক'ত গম পালে? হয় ক্লাব হাউচত শুনিছোঁ। এইটো ক্লাব হাউচ আকৌ কি? ক্লাব হাউচত চবৰ লগত কথা পাতিব পাৰি। আমাৰ দেউতাও সোমাই আছিলে তাত, যে ধেৰ ধুনীয়া ধুনীয়া ছোৱালীয়ে কথা পাতি থাকে। পাকঘৰৰ পৰা হেতাখনৰ বেল নামাৰি নাযায়। হেৰা বেলনা মাৰিডালনো কেলে লাগে হয় নাই? এনেই ইয়াতেতো এনেই হাতেৰেও পাৰি কাম চামবিলাক কৰিবলৈ। মালোৱা এইডাল বেল নামাৰি এইখন হেতা, মই যাওঁ। দুৱাৰখন মাৰি দিবি। হেৰা শুনাচোন, হেৰা এই বেলনা মাৰিডাল চোৱাচোন, দুখ পাম হেৰা চোৱাচোন। ক্লাব হাউচ ছোৱালী চাবলৈ লাগে। এজনীয়ে নাতিছে তোমাক আজি মই।
শুনা যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে আমাৰ আহিব লগা ভিডিঅ'সমূহ পোনপ্ৰথমে পায় ধন্যবাদ